1 2 3 4 5 6 7 8 9 10 আজি একবাৰ বেছিকৈ ব্যায়াম কৰিলোঁ দেই। মোৰ যে 6 পেক জল্দি হ'বই। ডেইলি 4 ঘণ্টাকৈ ব্যায়াম কৰি আছোঁ। মোৰ লগত কোনে পাৰিব? মই যে ডন হ'ব পাৰিমেই। তাৰপিছত কাকাইও মোক দম দিব নোৱাৰিব। সি মোক দম দিব পাৰিব। আজি তোক আজি এক্সাৰচাইজ কৰা ওলাম মই। হে ভগৱান, মোক মাফ কৰি দিবি দেই। ৰাহুল পাপাক আজি গৰু বেজি দিব ওলাইছোঁ। সি মানুহৰ আগত বৰ বেছি কৰি থাকে এক্সাৰচাইজ কৰে বুলি। আজি তাক মজা ওলাম বাপ্পেকে। তাক মই এক্সাৰচাইজ কৰিব নোৱাৰা কৰিম। মই চিৰিঞ্জটোত মেডিচিন সোমাব পাহৰিছিলোৱেই। হাগি থকা মেডিচিনকে সোমাম ৰ। এই গৰু মোটাকে সোমাই দিম এতিয়া কোনে বিচাৰি থাকিব। গৰুৰ পেচাবকে সোমাই বেজি দি দিওঁ তাক। ঐ, তই মোৰ পিছফালে কি কৰি আছ? মনে মনে কোনে লুকাই আছ? আৰু তোৰ হাতত এইডাল বেজি লৈ আছ যে, কি কৰিবি? নাই, বেজিটো এনেহে লৈ আছো। গৰু এটাক দিবলৈ আহিছিলো। নে তই মোক দিবলৈ আহিছিলি? নাই ভাই, তোক গৰু বেজি কিয় দিওঁ? গৰুটোক অলপ ধৰি দিবলৈ তোক মাতিবলৈ আহিছিলো মই। অকলে ধৰিব নোৱাৰো যে। সঁচাই জানো? মোৰ তোৰ ওপৰত বিশ্বাস হোৱা নাই। ভাই, বিশ্বাস কৰ। নে তই মোক ভয় খাই মিছা কৈ আছ? নাই, মই মিছা কোৱা মানুহ নেকি? ঠিক আছে, মিছা কথা কোৱা নাই। আৰু তই মোক বেজি দিয়া কথা ভুলতো নাভাবিবি। ভাবিলে কিন্তু তোৰ চামৰা ওলাই দিম দেই। বুজিছোং ভাই। বাচিলোং তাক বেজি দিব আহি আজি বাচিলোং। নিদুঙ বেজি আৰু তাক। বাচিলোং জান তাক বেজি দিব আহি বাচিলোং। নিদুং আৰু জান কাক বেজি আৰু নিদুং